কালি ডাকি পৰকালি মই জানো জানো মোৰ বেটা বঢ়িয়া 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 ৱেলকাম জনাইছোঁ অজয় চিনাল ইউটিউব ভিডিঅ'লৈ। আজি আমাৰ মাজলৈ আহিছে যে মোক কণ্টেক্ট কৰি আহিছিলে গুৱাহাটীৰ পৰা কেইজনীমান বাইদেউ, যে বাইদেউসকলে জানিব বিচাৰিছে যে পলু লাটা কেনেকৈ পালন কৰা হয় আৰু থলুৱা খাদ্য তেখেতসকলক আজি খুৱাইছোঁ। তেখেতসকলেনো কেনেকুৱা পালে সেইবোৰ নাচি বাগি এনজয় কৰিলে, বহুত ভাল পাইছে। আহকচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপোনালোকেও যদি এনেকুৱা বিষয়ে জানিব বিচাৰে মোৰ লগত যোগাযোগ কৰিব। নিশ্চয় আপোনালোকক দেখাবৰ কাৰণে মই চেষ্টা কৰিম, লগতে বুজাৰ কাৰণে মই চেষ্টা কৰিম। আৰু লগতে এটা ইক' কেম্প কৰিছোঁ, যে ইক' কেম্পত আপোনালোকে নাচিব, খাব পাৰিব, এনজয় কৰিব পাৰিব, লগতে থলুৱা খাদ্য আপোনালোকে পাব। অধিক জানিবৰ কাৰণে বাইদেউৰ পৰা জানিব বিচাৰিছোঁ কেনেকুৱা লাগিছে আজি আহি। গুৱাহাটীৰ যান্ত্ৰিকতা ভৰা জীৱনৰ পৰা আজি চান্দুবীৰ জাপংবাৰীৰ এইখন ঠাইলৈ আহি ইমান সুখ অনুভৱ কৰিছোঁ। লগতে অজয় চিনালক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ এই প্ৰচেষ্টা আৰু আগুৱাই যাওক। আমি মনে প্ৰাণেও যিমানখিনি পাৰোঁ তেখেতসকলক সহযোগ কৰিবলৈ চেষ্টা কৰিম। লগতে সুন্দৰ খাদ্য, জাপংবাৰীৰ সকলো ৰাইজে যি সুন্দৰ তৃপ্তিকৰ খাদ্য আমাক খোৱালে, তাৰ বাবে জীৱনভৰ আমি তেওঁলোকৰ আগত চিৰকৃতজ্ঞ। বাইদেউ যথেষ্ট ভাল পাইছে আৰু বাইদেউ যে উৎসাহ দিছে যে খাদ্যবোৰ ভাল হৈছে। আচলতে বাইদেউসকলে কৈছে যে এইবিলাকত থলুৱা খাদ্যবোৰ খাই ভাল পাইছে আৰু পিছলৈ যাতে নেকি বাইদেউসকলে আহে, আমি আশা কৰিছোঁ পিছৰ পৰ্যায়ত যাতে আহে বাইদেউসকলে। নিশ্চয় নিশ্চয় আমি আহিম, লগতে বৃহৎ এটা দল লৈ আহিম ভাবিছোঁ, চিন্তা চৰ্চা কৰিছোঁ। তেখেতসকলে উন্নতি কৰি যাওক, আমাৰ সদায় সহযোগ থাকিব। বাইদেউসকলে আজি যি পুৰা মাছ খাইছে, আপুনি পলু লাটা খাইছে, বা আজি ডিম্পু বুঢ়া ভিডিঅ' দেখা পাই পলু লাটা নিশ্চয় খাব পাইছে, কেনেকুৱা লাগিছে আপোনাৰ পলু লাটা খাই? একচুৱেলি মই পুৰা মাছটো খালোঁ, বিৰাটেই প্ৰিয় মোৰ। আপোনালোক যি থলুৱা খাদ্য আমি খাওঁ দেখিবলৈ পাইছোঁ, আহকচোন বাইদেউৰ পৰা আমি মতামত জানিব বিচাৰিছোঁ। বাইদেউ কেনেকুৱা লাগিছে থলুৱা খাদ্য? খুব ধুনীয়া লাগিছে। আচলতে গাঁওখনলৈ আহি প্ৰথমবাৰ আমি পলুৰ সোৱাদ ললো, আৰু ইয়াতে পুৰা গাহৰি, থলুৱা যিটো আমাৰ লোকেল মুৰ্গী মাংস ইমান ধুনীয়াকে বনাইছে, আৰু যিটো মাছটো পুৰি ভালে বনাইছে, একেবাৰে পিঁয়াজ জলকীয়া সানি ইমান ধুনীয়া কৰিছে যে প্লিজ এবাৰ আপোনালোকে আহক। যোনে যোনে ইউটিউব আমাৰ চেনেলটো যদি চাই আছে বা ফেচবুকৰ জৰিয়তে যদি আপোনালোকে চাই আছে, মই এটাই ৰিকুৱেষ্ট কৰোঁ, আপোনালোকক অনুৰোধ কৰোঁ যে আপোনালোকে এই আমাৰ পেজখন বা আমাৰ ভিডিঅ'টো আপোনালোকে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, আৰু এবাৰ গাঁওখনলৈ আহি পেলাই জুতি লওক। সঁচাকৈও বাইদেউ নিজে কৈছে যে অনুভৱ কৰিছে তেখেতে এই জোপাংবাৰী গাঁও, চান্দবীৰ ওচৰত নিশ্চয় জোপাংবাৰী গাঁৱত, এই জোপাংবাৰী গাঁওখন আচলতে মডেল ভিলেজ বা ক্লিন ভিলেজ কৰাৰ কাৰণে অব্যাহত আছে। ইয়াত প্লাষ্টিক বৰ্জন আছে। তেখেতসকলে এই গাঁৱত থলুৱা খাদ্য খোৱাৰ লগতে যি খোৱাৰ বাচন বৰ্তন, আমাৰ যি ঢকুনা, তামোল ঢকুনাত ইউজ কৰিছে। আজি আপোনালোকে তামোল ঢকুনাত খাই কেনেকুৱা লাগিছে আপোনালোকক? বিৰাট ভাল লাগিছে, একদম সুন্দৰ মানে পৰিৱেশ গোটেইখিনি। এয়া চাব পাৰে আপোনালোকে, তামোলৰ ঢকুৱাত আমাক ইয়াতে প্লাষ্টিক বৰ্জন যিটো খুব ভাল লাগিছে, আৰু গোটেইখিনি মানে ইমান ঘৰুৱা খাদ্য। আমি মুৰ্গী মাংস হওক বা পুৰা গাহৰি, পুৰা মাছ, ইমান সোৱাদ লাগিছে। আৰু তেওঁলোকক মানে সকলোকে ধন্যবাদ জনাইছো। আমাৰ যাতে আপোনালোকে চাওক, ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক আমাৰ চেনেলটো চাই। ধন্যবাদ। বাইদেউ কেনেকুৱা লাগিছে আপোনাৰ? ইয়াতে আহি খুবেই ভাল লাগিছে। ইমান দিনে জনা নাছিলো যে গুৱাহাটীৰ কাষতে এখন ইমান ধুনীয়া এখন গাঁও আছে, যিখন মানে খুব চাফা পৰিষ্কাৰ গাঁও, য'ত নেকি প্লাষ্টিক বৰ্জন। কাৰণ আমাক ইয়াতে ভাতো খাবলৈ দিছে, এয়া তামোলৰ ঢকুৱা হেৰি, আৰু আমি যিখিনি বস্তু খাইছোঁ গোটেইবিলাক লোকেল দিছে, মানে লোকেল মুৰ্গী, পুৰা মাছ পিটিকা, চব মানে ইয়াৰে নিজৰ উৎপাদন কৰা বস্তু দিছে। আমাৰ মানে খুবেই ভাল লাগিছে। নহয় 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 হৈছে আছিলে, ওপৰত আছে, ওপৰত দি দিয়া আছে। কিমান বয়সৰ পৰা কাটিছে আপুনি এৰী সূতা? 8 বছৰ। 8 বছৰৰ পৰা এতিয়ালৈকে আপুনি এৰী সূতা কাটি আছে? একদম এক্সপাৰ্ট হৈ গৈছে ন এতিয়া। এৰী কাপোৰ বুৱে নে নুবুৱে? ভিডিঅ'বোৰ দি দিম, তাহাঁতৰ ফালৰ পৰা বাইক দি দিব, নিজে নিজে ন, নিজে নিজে কিবা কৰি দিব।
অ বঢ়িয়া ভাত দিব নহয় ভাত নিদিয়ে নেকি ইয়াত দিব নেকি আগতে বৈছিলে সিদ্ধ কৰিব লাগে আগতে কাপোৰ বৈছিল নে নাই এটা মানে বইল কৰাৰ পিছত এনেকে পানী লিয়াৰা আগতে কাপোৰ বৈছিল নে কাপোৰ বৈছিলো কি দিয়ে তাৰ এৰি কাপোৰ বৈছিল ইমান ধুনীয়াকে ওলাইছা পুৰা ওলাই থাকে চা মিচিঙেও ন মিচিঙে আকৌ জোৰা দি আছে আমাৰ কিন্তু এইটো আপুনি এৰিটো এনেকে টানি টানি লৈ গৈ থাকে আৰু ওলাই গৈ থাকে নেকি এবাৰ ঘূৰাই দিয়া চলো আমি পাৰিম নে কৰিলে পাৰিম হ'লেও অভ্যাস লাগিব ন বাছ চিঙি টানি দিলে ওলাই আহি থাকে চিঙিলে আগতে মাজতে আৰু জোৰা লাগে জোৰা দিব লাগে সেই তেতিয়া এৰি